Hello friends, moi Sebika, আপোনালোক সকলোকে it's me Sebika স্বাগতম জনাইছো আৰু আজিৰ ভিডিওটিত মই আপোনালোকৰ ওচৰত homemade aloe vera night cream প্ৰস্তুত কৰিব লৈছো গতিকে বলকচোন ভিডিওটি আৰম্ভ কৰো কি হৈছে আমি প্ৰথমে লৈ লম এটা বাউল এতিয়া ইয়াত aloe vera gel 3 চামুচ দিম Aloevera gel dark spot reduce करे, skin glow करे, लगते pimples reduce करे. गुलाब जल 2 চামুচ লম. गुलाब जलत antibacterial property পোৱা যায়, সেই কাৰণে oily skin আৰু acne problemৰ skinৰ পৰা নাইকিয়া কৰে, skinখন soft আৰু smooth কৰে. ইয়াৰ পিছত লম almond oil লম 2 চামুচ. Almond oil ডাল ড্রাই আৰু ড্যামেজ স্কিনৰ কাৰণে বহুত বেনিফিট হয় ইয়াৰ পিছত লম ভিটামিন ই ক্যাপসুল ভিটামিন ই ক্যাপসুলে ৰিংকল ফাইন লাইনছ প্ৰবলেম নাইকিয়া কৰে লগতে স্কিনখন ময়শ্চাৰাইজ কৰে আৰু আমি ভিটামিন ই ক্যাপসুল এটা লম এই গুটেখিনি সামগ্ৰী ভালদৰে মিক্স কৰি লম এয়া নাইট ক্ৰীম প্ৰস্তুত হৈ গল এই নাইট ক্ৰীম খিনি এয়াৰ টাইট কন্টেইনাৰত ষ্টৰ কৰি ৰাখিম এই নাইট ক্ৰীমটো লগালে আমাৰ স্কিনখন ৰাতিপুৱা শুই উঠাৰ পিছতো স্কিনখন ময়শ্চাৰাইজাৰ হৈ থাকিব লগতে ডাৰ্ক স্পট নাইকিয়া হ'ব স্কিনখন সফট স্মুথ এণ্ড গ্লো কৰিব এয়া আছিল মোৰ আজিৰ ভিডিও আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাইছে যদিহে ভাল পাইছে তেনেহলে মোৰ ভিডিওটো লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিওত তেতিয়ালৈ আহিছো বাই বাই টেক কেয়াৰ